হ'লেও ৰখা টাইম নাইকিয়া বলক গৈ সোনকালে অ' গড এগা চাগন ডিপু ব্লগছ এণ্ড কি খবৰ মই আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আজি আহিছোঁ চাপানালা পিকনিকত আহিছোঁ আৰু চাওক বহুত কিমান মানুহ হৈছে বহুত মানুহ হৈছে পিনে চাওক গোটেই মানুহে এতিয়া বলক একে ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰ পৰা যোনে আহিছিলোঁ তেতিয়াৰ পৰা আৰম্ভ কৰোঁ চাওক আৰু ইয়াক খানা বনাবৰ কাৰণে ধুনীয়াকৈ দুপাত হেতা আৰু এপাত ভাত বনাবৰ কাৰণে চাকনি হেতা আৰু ইয়াত দুটা লৈ লৈছোঁ পুৰা ধুনীয়াকৈ ভাত চাত থ'বৰ কাৰণে আৰু এইপিনে ইয়াত কেৰাহী চেৰাহী উলিওৱা হ'ল আৰু এইপিনে ইয়াত গাড়ীত মাংসও দি দিয়া হৈ গ'ল আৰু এইটো হৈছে চাওক এইটো হৈছে চাহপাত ফেক্টৰী ইয়াতে বনাই চাহপাতখিনি এইটো চাব পাৰে চাহপাত ফেক্টৰীটো আৰু আমি এতিয়া গৈ আছোঁ চাপানালা আৰু এইখন হৈছে তাৰ এখন বজাৰ হয় আৰু এয়া বজাৰৰ পৰা কিবা এতিয়া চব্জি কিনিবলগীয়া হৈ আছে আৰু এইখন বজাৰৰ পৰা কিনা হ'ব আৰু এতিয়া ভালকৈ খোলাই নেকি আমি ৰাতিপুৱাই আহিছোঁতো এতিয়া টাইম হৈছে 10টামান বাজিছে আৰু ইমান এটা বস্তু অহা নাই মানে মানুহখিনি অহা নাইকিয়া আৰু ইয়াৰ পৰা এতিয়া বস্তুখিনি ল'ব আৰু আৰু আমি এতিয়া গৈ আছোঁ সৌ পাহাৰখনলৈ গৈ আছোঁ এইখিনি বজাত দেখিছে পাহাৰখন তাৰলৈকে যামগৈ আমি এতিয়া আৰু এইপিনে চাওক এয়া এখন ধুনীয়া প্ৰাগ হয় ৰিজৰ্ট টাইপৰ আৰু কিবা কিবি ফুল চুল দি কৰি থৈছে এইপিনে চাওক এয়া খাম বুলি যি পাইছোঁ ৰাস্তাত তাকে দেখাই আহি আছোঁ আৰু আপোনালোকক য়েল্ল' মেজিক দুখন আহিছে আৰু আমি এতিয়া যোনখনত মই আহি আছোঁ সেইখন হৈছে মালটনাৰ মেজিক হয় আৰু তাৰ মালটনা যোনখিনি জেগাত সেইখিনি মানুহ সবা বহি দিছে মই ভিতৰত বহিছোঁ আৰু এইপিনে চাওক এয়া কি ধুনীয়া চাহপাত বাগানৰ মাজে মাজে গৈ আছোঁ আৰু গাড়ীখন লাহে লাহে যাবলগীয়া হৈছে মানে এইটো ডাউন হয় আৰু আহি পালোঁ দিয়ক পিকনিক প্লেচটো আৰু এইপিনে গেটতে ৰখাই দিছে মানে ইয়াত টিকট ল'ব লাগিব এইপিনে এনেই টিকট ল'ব নালাগে কিন্তু এইকেইটা মানে পিকনিক ছিজনটো সেইকাৰণে টিকট ল'ব লাগিব ইয়াৰ পৰা আৰু এইপিনে চাওক এনেদৰে টিকটখিনি ল'ব লাগিব এই তাৰ পৰা তাত মানুহ আছে তাৰ পৰা টিকটখিনি লৈ পেলাই গাড়ীৰ বেলেগ বাইকৰো বেলেগ তেনেকুৱা আৰু ঘৰৰ পৰা আহোঁতে কোনো ব্লগ বনাই আহিছিলোঁ কিন্তু ভিডিঅ' বনাই আহিছিলোঁ কিন্তু ভিডিঅ'কেইটা কি হ'ল কেনেবাকৈ ডিলিট হৈ গ'ল ভিডিঅ'কেইটা সেইকাৰণে আপোনালোকক ক্লিপকেইটা দিব নোৱাৰিলোঁ বাৰু ভিডিঅ'কেইটা ডিলিট হৈ গ'ল সেইটো কাৰণে নাই বুলি ইয়াৰ পৰাই দেখুৱাওঁ আৰু যিখিনি ক্লিপ থাকি গ'ল সেইখিনিকে ভইচ অভাৰ কৰি পেলাই আপোনালোক দেখুৱালোঁ আৰু এইপিনে চাওক গোটেই ৱাটাৰফল য'ৰ পৰা পানী আহে মেইন ৱাটাৰফললৈ আমি যাবলৈ চেষ্টা কৰিম বহুত মানুহ গৈছে বাৰু আমি ট্ৰাই এটা কৰি চাম